Hello everyone, welcome back to my YouTube channel. মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰো আপোনালোক ভালে আছে। বৰ্তমান মোৰ খবৰ ভাল নহয় দেই, মাতটো ভাঙি আছে আৰু পিছফালে ইগনোৰ কৰিব জানে। আপোনালোকে ঘৰ বনাই আছো, আগপিনে ৰুম কিটা হেতু কাম চলি আছে। ঘৰৰ একেবাৰে অৱস্থা নাই, বেড ইয়াত লগাই থৈছো। এইফালে আলনাৰ অৱস্থা চোক, এইফালে চোক, গোটেইখিনি মানে অৱস্থা নাই আৰু ঘৰৰ। বৰ্তমান আজি যাওঁ আমি বিয়া খাবলৈ। এতিয়া সেইকাৰণে ৰেডি হৈছোঁ। এতিয়া প্ৰথমে ৰেডি হৈ লওঁ, তাৰপিছত আকৌ লগ পাই কি পিন্ধিম বলক দেখাইছোঁ। আজি বিয়াত পিন্ধি যাম। আজি শাৰী আছোঁ। এই শাৰীটো মায়েৰ হয়। এইটো দুটা কালাৰ আছে দেই, অৰেঞ্জ এইফালে গল্ডেন। পিন্ধি লোৱাৰ পিছত ফাইনেল লুক দেখাম। আৰু বেটিয়ে পিন্ধিব ক'ত গ'ল আফগানিস্তানী ড্ৰেছ, ঈদৰ হয়। এইটো মায়ে মানে গিফ্ট পাইছিলে, মায়ে কিন্তু পিন্ধা নাই এবাৰো। আজি মই প্ৰথম পিন্ধিম। বৰ্তমান মায়ে নাই, মায়ে গ'ল বাই ঘৰত। ঘৰ বনি আছে তো দিগদাৰ, মানে মায়ে দিগদাৰ পাইছে অহা যোৱা কৰিবলৈ। সেইকাৰণে বাই আহি লৈ গ'ল বাই মাইক লৈ গ'ল। এই কচুটোক চাই লওঁ, চাই এই কচুটোক চাই লওঁ। এইফালে চব ঘৰৰ অৱস্থা, চিমিট ঘৰৰ ভিতৰত একেবাৰে ঘৰৰ অৱস্থা নাই দেই। মানে কাম শেষ হ'লে কি হ'ব আৰু নিজে আগৰ পৰাই মানে আজি কেনেকুৱা ওলাইছে। আজি মই ভাল কাপোৰ পিন্ধিছো, ভাল কাপোৰ নহ'লে নোলায়। হেল্ল' গাইজ, দুপট্টাটো কি কৰিছে? হেল্ল' গাইজ, দুপট্টাটো আমি থৈছো গাইজ। আৰু মই ঘৰত দেখাব নোৱাৰিলোঁ মোৰ ফাইনেল লুকটো, কিন্তু চোৱক মই নিজে মেকআপ কৰিছোঁ। আৰু মই শাৰীত কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। ঘৰটোত মানে বহুত খৰধৰকৈ হ'ল কাপোৰ পিন্ধোতে, মেকআপ কৰোঁতে। মানে 10টাই বাজিলে। একেবাৰে ঘৰৰ ওচৰতে বিয়া দেই, মানে শাহুমা ঘৰত আহিছোঁ। শাহুমা ঘৰৰ মুখামুখিয়ে বিয়া। এইফালে চোৱক ভাগিনজনী ৰেডি হৈ গ'ল। এতিয়া নন্দেকজনী আহিলে, এই চবৰ ফটোশ্বুট চলি আছে। মই কেইকপিমান ফটো উঠিলোঁ। তাৰপিছত এইফালে চোৱক কইনা ইমান ধুনীয়াকৈ সজাই থৈছে। য'ত বহিছে সেইডোখৰো ভালকৈ মানে ডেকোৰেট কৰিছে। আৰু দৰাৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিন্তু ফটো একপি লগাই দিম, আপোনালোকে চাব। তাৰপিছত গ'লোঁ যে অহা সময়ত মানে 11:30টাই হৈ গ'ল। 10টাত গৈছোঁ যদিও ইমানে ভিৰ, ইমানে মানুহ আছে, মানে 11:30টা হৈ গ'ল ঘৰ আহিতে। ওচৰতে যে সেইকাৰণে দেৰিকৈ গ'লোঁ। ইমান সোনকালে গৈওনো কি কৰিম। বেটিক মাতিলোঁ ভিডিঅ'ত, কিন্তু বেটিয়ে নাহিলে। সেইটো আপোনালোকে ন'টিছ কৰিছে চাগে, কিন্তু বেটিৰ ফটো লগাই দিম, চাব আপোনালোকে। তাৰপিছত ৰ'ব দৰাৰ মাক আৰু দেউতাকো দেখাম। এইফালে চোৱক দৰাৰ মাক হয়, আৰু সেইফালে আহি আছে সেইজন দৰাৰ আব্বা হয় দেই। তাৰপিছত কইনা চালোঁ, কইনা ধুনীয়া আছে আৰু দৰা কইনা মিলিছে। আৰু আমি গুচি আহিলোঁ। আজি হয় নেক্সট ডে'। এইফালে চোৱক হাজবেণ্ডে এইটো ভিডিঅ' কৰিলে দেই। এইখিনি কাম আগবাঢ়িছে, এই ৱালটো হৈ গ'ল। তলত এতিয়া প্লাষ্টাৰ হোৱা নাই, ঢালাই কৰি আছে। আৰু মই মানে মিস্ত্ৰী থকা অৱস্থাত মানে মই ভিডিঅ' নকৰোঁ। এতিয়া চোৱক আজি নেক্সট ডে', এইটো 3 দিনৰ ভিডিঅ' হয় দেই। আজি কমপ্লিট কৰি আগপিনে মানে দৰ্জা বন্ধ কমপ্লিট কৰি মেলি গুচি গ'ল। দৰ্জাটো বন্ধ কৰা নাছিলে, মই মনা কৰিলোঁ। হাজবেণ্ডে দোকানৰ পৰা আহিলে তো আগপিনৰ পৰা লক কৰি, আৰু ছাইডত জেগা আছে গলি, এইপিনেদি সোমাই আহিলে। এইফালে চোৱক গোটেই বন্ধ। আৰু সোমালে আকৌ দেখাম আপোনালোকক। মিস্ত্ৰীয়ে কাম কৰি থকা অৱস্থাত মই ভিডিঅ' কৰা নাই। দিনৰ 10টাৰ পৰাই মানে অহা যোৱা বন্ধ কৰি দিলে মিস্ত্ৰীয়ে। আৰু ঘৰত সোমাই যে মোৰ বেটাই মানে পগলা হৈ গৈছে, লগৰীয়া খেলিব পোৱা নাই। এইফালে চোৱক ঘৰৰ অৱস্থা চিমিট ঠেক, কিন্তু এতিয়া চব বস্তু এনেকাই থোৱা আছে। চাইকেল ভিতৰত কৰি দিলোঁ, কেলৈ এনে আনকালে কাম কৰিলে বাহিৰত কৰি লয়, তাৰপিছত কাম শেষ হোৱাৰ পিছত গধূলি হাজবেণ্ডে ভৰাই দিয়ে। কিন্তু আজিতো সোমাব নোৱাৰিব, সেইকাৰণে ইয়াত থোৱা আছে। এইফালে বেটাই ভাত খাই আছে। আৰু বিছনাখন চাই লওক, এইফালে টানি মানে দৰ্জা খোলা আছিলে নাই, পটককৈ সৰু ল'ৰা ছোৱালী সোমাই যাব বুলি বিছনাখন এইফালে টানি আনিলোঁ। আৰু বেটাই মানে চটপটাই আছিলে, তাক মোবাইল দেখাই ফুচলাই
সি মানে হৈ গ'ল, বেটিও হৈ গ'ল, মই মানে এনে বাগৰি থাকিলোঁ। আৰু সেইদিনা আকৌ বৰষুণো দি আছিলে। এতিয়া কিন্তু হৈ গ'ল আগপিনৰ ৰুম, এতিয়া সোমাবও পাৰি, সেইটোও মই দেখাম আপোনালোকক এইটো ভিডিঅ'তে। তাৰপিছত এটা কথা মই ক'ব বিচৰা নাছিলোঁ, কিন্তু কৈছোঁ, ডিটেইলছত নকওঁ, কিন্তু থুলমূলকৈ কৈছোঁ দেই। কমেণ্ট এটা আহিছে যে মই ভুৰ্খা পিন্ধিম, তই কোনটো কালাৰ পিন্ধিম, মোৰ পৰা মানে সুধিছে। কাৰোবাৰ ভুৰ্খা পিন্ধিব আছে বা যিয়ে পিন্ধিব আছে পিন্ধক, মোৰ একো তাত অবজেকশ্যন নাই, ইমানে ক'লোঁ। এইফালে চাওক, আজি হয় নেক্সট ডে', আৰু নেক্সট ডে' আজি ৰাতি কৰিছোঁ, আজি সোমাব পাৰিছোঁ দেই আমি। এইফালে চাওক, এইটো শুকালে, এতিয়া বস্তু বাহানি মানে সোমোৱা নাই, আজি এৰি দিলোঁ। আৰু এইফালে এইটো ৰুমত লাইট নাছিলে, এইফালে চাওক হাজবেণ্ডে লগালে। এইফালে হাজবেণ্ড কানেকশ্যন কৰি দিলে, আছিলে আগৰ হেৰি। আৰু এইফালে বৰ্ডটো লগাব বাকী আছে, সেইফালে সেইটো ওলমি আছে, সেইটো লগাব বাকী আছে। এইফালে চাওক, এইয়া মই লাইট লৈ ভিডিঅ' কৰিছোঁ দেই। এইফালে চাওক, গোটেইখিনি হৈ গ'ল। আৰু বহুত দিন বাট চালোঁ, 4-5 বছৰ হৈ গ'ল ঘৰ বনোৱা, তাৰপিছত এইটো ৰুমকেইটা কমপ্লিট হ'ল। কালি এই ৰুমটো গোটেইখিনি ক্লিন কৰিম। এইফালে চাওক, এইফালে খিৰিকী লেতেৰা হৈ আছে, এই চিমেণ্ট বালি এচব লাগি, এচব ধুব লাগিব, অকণমান পানী মাৰিব লাগিব, পানী মৰা হোৱা নাই। খালী ৰুম যে, মাতটো কেনেকুৱা লাগিছে। আৰু এবাৰ এনেকুৱা লাইট আনিলোঁ, এনেকুৱা পোহৰ বেছি দিয়ে, স্কেল লাইট। আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু বেছি দীঘলীয়া ভিডিঅ' দিয়া নাই, চুটিয়ে দিম। আৰু ঘৰটো ক্লিন কৰিম, সেইটোও আপোনালোকক দেখাম। আৰু এইফালে চাওক দৰা ফটো, আৰু দৰা কইনা মিলিছে, মিলিছে। বেটিক চিনি পায়, মোৰ শাহুমা আছে, এজনী ডাঙৰ ভাগিন হয়, 2টা ভাগিন ল'ৰা। এইফালে নন্দেক আছে, আপোনালোকে চিনি পায়ে চাগে, মোৰ কিছুমান ভিডিঅ'ত চাইছে, সিমানকৈ চোৱা নাই কিন্তু চাইছে। এনেদৰে ফটো কেইকপিমান মই সাঁচি থ'লোঁ, সদায় কাৰণে থাকি যাব মেমৰি হিচাপে।